এক মাহজোৰা পখান মাহৰ অভিযান আমাৰ ইতিমধ্যে শেষ হৈছে। আমাৰ বিভিন্ন ICDS যিবিলাক ছুপাৰভাইজাৰসকলৰ অধীনতো এই গোটেই মাহটোত বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ হৈ গৈছে, চৰকাৰী যিসকল দিছে। আজি আমাৰ সামৰণি দিন। আমাৰ মূল কথাটো হৈছে যে ভাৰতবৰ্ষক এখন অপুষ্টিৰ পৰা মুক্তি পাবৰ কাৰণে আমাৰ এই গোটেই অভিযানটো চলোৱা হৈছে। আজিও আমাৰ ফুড মেলা আয়োজনৰ জৰিয়তে কি খাদ্য আচলতে শিশু বা গৰ্ভৱতী মহিলাৰ কাৰণে খুব ভাল, সেইবিলাক বস্তু আমি ডিছপ্লে কৰিবৰ কাৰণে যত্ন কৰিছোঁ। আৰু এটা খুব ভাল খবৰ যে আমাৰ ষ্টেটৰ পৰা চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন আমাৰ টীমে লাভ কৰিছে। আৰু পোষণ মাহটো খুব সুন্দৰভাৱে আমাৰ আজি সমাপ্ত হৈছে। পোষণ মাহ গোটেই সমগ্ৰ আমাৰ দেশৰ লগতে আমাৰ চিৰাং জিলাতো আমি অনুষ্ঠিত কৰিছিলোঁ। যোৱা 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে বিভিন্ন ধৰণৰ এইটো চৰকাৰী নীতি নিৰ্দেশনাৰ মাজত যিমানখিনি আমাৰ কাৰ্যসূচী আছিলে সেইখিনি আমি কৰাৰ ফলত আমাৰ জিলাই এইবাৰ এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৰাজ্যিক পৰ্যায়ৰ। আৰু এই পোষণ মাহৰ গোটেই মাহজোৰা কাৰ্যসূচীৰ অন্তত আজি আমি জিলা প্ৰশাসনৰ সহযোগত ইয়াত আমি পোষণ মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। ধন্যবাদ। সামৰণি অনুষ্ঠানত পোষণৰ আমি 4গৰাকী কণমানি মৰমৰ শিক্ষক আৰু 2গৰাকী প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হোৱা আমাৰ উপভোক্তা মহিলা 2গৰাকী মিলি আমি 6জনকে আমি 6টা পৰিপুষ্টি আহাৰৰ টোপোলা আমি প্ৰদান কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ ষ্টেট পৰ্যায়ৰ দুজনী অংগনবাদী কৰ্মী 2টা প্ৰজেক্টৰ পৰা আমাৰ যি চেম চিলড্ৰেন NRCত ভৰ্তি কৰোৱাৰ এটা প্ৰতিযোগিতা আছিলে আৰু এটা ষ্টেট লেভেলৰ এটা আছিলে, আৰু সেইটো আমি 2টা প্ৰজেক্টে পাবলৈ সক্ষম হৈছোঁ আৰু আজি ইয়াত প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ 2টা প্ৰজেক্টৰ যিটো আমাৰ ছেক্টৰ লেভেলত বিভিন্ন ধৰণৰ ৰেচিপি কম্পিটিশ্যন হৈছিলে, এই কম্পিটিশ্যনত যিবিলাক ছেক্টৰে পুৰস্কৃত হৈছিলে আনুষ্ঠানিকভাৱে আজি আমাৰ জিলা প্ৰশাসনৰ বিষয়াসকলৰ হাতেৰে অৰ্পণ কৰা হ'ল। আৰু এইটো সুন্দৰভাৱে তেওঁলোকে প্ৰথমৰ পৰাই আমাৰ চিৰাং জিলাৰ প্ৰশাসন আৰু আমি ওতঃপ্ৰোতভাৱে এই অনুষ্ঠানটো চলাই নিবলৈ সক্ষম হৈছিলোঁ। আৰু সামৰণি অনুষ্ঠানতো আমি আটাই লগ লাগি আমি আজি এই সমাপন